পিউ বাইল বালে নি সকলোকে বৰ্ণিল অসমৰ এটা অন্য নতুন ধমাকা ভিডিঅ' আজি বহুত দিনৰ পাছত পুনৰবাৰ আজি ভিডিঅ' বনাইছোঁ। আজি প্ৰায় 3-4 মাহ হৈ একো ভিডিঅ' দিয়া নাছিলোঁ। এতিয়া যিমান দিনলৈকে পাৰোঁ কণ্টিনিউ থাকিব চেষ্টা কৰিম, মানে ইউটিউবত মানে কণ্টিনিউ কৰিব কাৰণে চেষ্টা কৰিম। এণ্ড গাইজ এখন হৈছে ডাউন গুৰুকুল। ধুনীয়া কেম্পাছটো ধুনীয়া হ'ব চাগে ভিতৰখিনি, তো দেখিহে আছোঁ বাহিৰৰ পৰা আজিলৈকে ভিতৰলৈ গৈ পোৱা নাই। তো আজি কিন্তু বতৰটো আগত অলপ ঠাণ্ডা। অভিনেতাৰ ফোন আহিছে, ফোন কৰি আছে অভিনাশ। ক'ত আছা? ক'ত আছা? ৰ'বা মই তালৈ মই গৈছোঁ। আমাৰ আগত অভিনাশ আহি পাই গ'লি। কিমান দেৰি লাগিলে? 25 মিনিট 35 গাইছ আকৌ পাই গ'লে ডাউন গুৰুকুল। গাইছ আজি মানে এণ্টৰ্ক চলাম। অ'কে গাইজ, তো এতিয়া আমি চবে ফুৰিব গৈছোঁ দেৱাশিষ মই এণ্টৰ্কত, অবিনাশ আৰু বেদান্ত গৈছে ছুপাৰ স্প্লেণ্ডাৰ। এতিয়া আমি ক'ত যাম বে? লাডাখ যাম নেকি এতিয়া? লাডাখ এতিয়া আমি লাডাখলৈ ওলাইছোঁ। আজি মই এণ্টৰ্ক লৈ লাডাখ যাম। আৰু এখন অবিনাশৰ এণ্টৰ্ক হয়, এণ্টৰ্ক 125cc ৰেচিং মডেল। তো এতিয়া আমি আচলতে গৈছোঁ অবিনাশৰ পেহীয়েকৰ ঘৰলৈ। তো মৰাণতে অবিনাশৰ পেহীয়েকৰ ঘৰ আছে, তো তালৈ যাওঁ। বাকী আৰু ক'ত যাব পাৰোঁ কি হয় দেখাম। চাব পাৰে এজাৰ ফুলি আছে এইফালে, গোটেই এজাৰ এবাৰ জোখতকৈ অলপ বেছি এজাৰ ফুলিছে নেকি, কেনেবাকৈ গোটেই বছৰটোৱে বেজাৰ হ'ব পাৰে এবাৰ ক'ব নোৱাৰি। তো ব'লক আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে। এইফালে সোণাৰো ফুলি আছে, এইফালে এজাৰ, এইফালে কৃষ্ণচূড়া, এইফালেও এজাৰ। এয়া ছাৰ। অ'কে গাইজ, তো এবাৰ আছে যোৰহাটলৈ 97 কিলোমিটাৰ। আৰু এতিয়া আমি গৈ আছোঁ মৰাণ চহৰৰ মাজে একদম মাজেদি অবিনাশৰ পেহীয়েকৰ ঘৰলৈ। তো এইফালে শ্বৰ্টকাট এটা আছিলে কুকন লগৰ হৈ পিনে, তো এইফালে লগৰ আমি এতিয়া অলপ লং কাট দি যাওঁ। অ'কে লেটছ গ'। তো এতিয়া এইটো হৈছে মৰাণ নাহৰকটীয়া বাছ ষ্টেণ্ড। পোনে গ'লে শিৱসাগৰ, এইফালে গ'লে ডিব্ৰুগড়। আৰু এতিয়া আমি যাম ডিব্ৰুগড় চাইডেদি। তো এইখন হৈছে মৰাণহাট আৰক্ষী চকী। তই গম মানে মৰাণত 2খন পুলিচ ষ্টেচন আছে। এখন মৰাণ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট এখন, আৰু এইটো হৈছে মৰাণ STC। এইফালে মৰাণ গুলজন মাৰ্কেট। মৰাণখন মানে অলপ এক্সপ্ল'ৰ কৰি দিছোঁ আৰু ভিডিঅ'টোত। ইয়াত আগতে আছে আমাৰ হাউচফুল টকিজ, মৰাণৰ একমাত্ৰ চিনেমা হল, নিউ শংকৰ লজ, এইটো আছাম অইল, ইণ্ডিয়ান অইল আচলতে, কাৰণ স্মিথ বজাৰ মৰাণৰ নতুনকৈ খুলিছে। কিন্তু ইয়াত যোৰহাটৰ নিচিনা মানে অফাৰ নাই। এইটো মৰাণৰ SBI। আৰু আমাৰ মৰাণত আজিকালি মানে মেইন ৰাস্তাত এই আপোনাৰ বেটেৰী ৰিক্সাখিনি বহুত উৎপাত। এইখন আপোনাৰ মৰাণৰ টেন্স আৰু স্মাৰ্ট পইণ্ট, আৰু এখন নিউ শৰ্মা হোটেল, আৰু এইখন আগত বিশাল, মৰাণ বিশাল, এইখন মৰাণ নাৰ্ছিং হোম। পেহীহঁতৰ ঘৰ এইটোৱে। ইয়াত বহুত ৰিক্স। তো এতিয়া আমি যাম কাঞ্চন ভেলী, মৰাণৰ পৰা 5.9 কিলোমিটাৰ। মানে আমাৰ মৰাণ ফুৰিব জেগা নাই, সেইকাৰণে আমি জেগা বিচাৰি এতিয়া পাইছোঁ অনলাইন চাৰ্চ কৰি পিনে। ইয়াত এতিয়া ফিউলটো ভৰাব অলপমান, তাৰপৰা যাম। ভাই থাৰ, এই কালাৰ দুইখন কালাৰ চা। হুমেন্দা
ক'ত যোৱা কাঞ্চন ভেলী ক কাঞ্চন ভেলী যাওঁ আকৌ ত' প্লেনত অলপ ছাডেন চেঞ্জ হৈ গৈছে তো এতিয়া আমি গৈ আছোঁ মোৰ গাঁও ঘৰ ৰাজগড়লৈ বুলি ইয়াত এটা মোৰ ভিডিঅ' আছে এজাৰখিনিৰ ওপৰত এটা ড্ৰোন শ্বটো আছিলে মই দাদাজনে মই ড্ৰোন শ্বট কিনি পেলাই ভিডিঅ'টো বনাইছিলোঁ তো আপোনালোকে ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে ওপৰত নহ'লে আই বাটনটো ভিডিঅ'টো পুক আপ কৰিব তো ভিডিঅ'টো চাব পাৰে তো সেইটো টাইমত মানে আচলতে ধুনীয়া আছিলে আৰু গছ চছখিনি বৰ একদম ধুনীয়াকৈ চাইডে চাইডে আছিলে তো এতিয়া দেখিছে কিনে এজাৰ লগতে সোণাৰু এইবাৰ কিন্তু সোণাৰু ফুলাত নহয় আছিলে মানে এবাৰ অকল এজাৰ ফুলিছিলে আৰু সেইটো মানে মনত অকল এইটো আচলতে এজাৰ আছিলে মই যিমানলৈকে জানো মানে লকডাউন ইয়েৰটো আছিলে 2021 আছিলে সেইটো তো ধুনীয়া আছিলে এতিয়া আচাটো আহি পিনে চব বৰবাদ দি দিলে সেইখিনি আগৰ পৰা ইচ্ছা দিছে এজাৰখিনি চাব পাৰে আপোনালোকে এজাৰখিনি কি ধুনীয়া লাগিছে এইবাৰ মানে এইটো চাইডো আছিলে গছ কিন্তু এবাৰ অকল এইফালেখিনিহে আছেগৈ এয়া এজাৰ ফটো চটো মাৰি লওঁ তাৰপিছত আকৌ আপোনাক 28 টকা পাই আছোঁ আগত অবিনাশ আৰু বেদান্ত এতিয়া আমি আকৌ দেওবাৰ হিচাপে মই বহিছোঁ বাউণ্ডাৰী পাৰ হৈছোঁ আৰু এতিয়া গৈ পামগৈ লেঙেৰী তো তাৰ পৰা আৰু 10 কিলোমিটাৰ গ'লেই মোৰ গাঁৱৰ ঘৰ সেয়াই গৈ আছোঁ এতিয়া আৰু তো চাই থাকিব সকলোকে গুড ইভিনিং এভৰিৱান তো আমাৰ এতিয়া গাঁও ঘৰৰ পৰা ওলাই মেলি আমি এতিয়া আকৌ গৈছোঁ ৰাজগড় ফালে এয়া আমাৰ ল'ৰা চেক্সি বয় মই দেৱা চিষ্টেম তামোল খাই চুনে চাদাই চশমাখনো মোৰ ঘড়ীটো মোৰ টি চাৰ্টটো মোৰ আৰু এইটো হৈছে ৰাজগড়টো ৰঙা কি কয় বাইল বালে নি কিবা হ'ল নি এইফালে আঁতৰি দিলে হয় নাই এফালে আঁতৰি দিলে এই আমাৰ ঢেৰ গৰু আছে অ'কে গাইছ তো এতিয়া অলপ সাপৰ এটা ইনচিডেণ্ট হৈ গৈছিলে সাপটো কিবা লাগিলে নি গাত কিবা আমি বাইক উঠা নাই উঠা নহয় নাই লগা বাইক চাইক নাই লগা বঢ়িয়া বঢ়িয়া মৰিলে বেয়া লাগে বে সেইটোৱে এনেকৈ আজিকালি চানডে ন চানডে কাৰণে মানে আজি পূৰা বজাৰ দিন সেইকাৰণে একদম গাড়ী চাড়ী পূৰা কম নহ'লে এইটো ৰাস্তাত মানে বহুত পাতকাই থাকে গম পায় টাইমত মানে আমাৰ তাত পূৰা পাতৰ এইটো সেই বেছি কাৰবাৰটো হয় যে এই টাইমত মানে এই ৰাস্তা আহিব নোৱাৰো মানে পূৰা একদম পাতৰ গাড়ী পূৰা ফুল হৈ থাকে এইটো সময় এইটো ৰাস্তাত এইটো চাই থাকিব এতিয়া গৈ আমি লগৰ লগ কৰিম কাক লগ কৰিম দেখাই আছোঁগৈ তো ব'লক চাই থাকিব আৰু ভিডিঅ'টো আগলৈকে আমাৰ ৰিদীপ দা অন কেমেৰা আমাৰ কাকতি বাৰী লোৱা ব্যস্ত ন এটা কৰি দিয়া এই কথা পাতি আছে আমাৰ চম্পক কাণত ব্লকলৈ কৈছিলোঁ আমি দুটাই আমাৰ চুতীয়া কি হ'ল মানে ঘৰ যাম কৈছিলে তাৰপিছত ইয়াৰ মায়ে মোলৈ ফোন কৰিলে মই ক'লোঁ নাযায় বহুত কৰিলোঁ ল'ৰাটো কিন্তু তথাপিও ঘৰ যাম কাৰণে চিঞৰি আছিলে ভাগৰ লাগিছেগৈ আমাৰ ঘৰত গৈ শুই দিবাগৈ মাত্ৰ কিন্তু ঢালাই দিব লাগিব আজি হ'ব এনি প্ৰব্লেম ৰাতিপুৱা 7টাত যামেই দেখোন এয়া হৈছে আপোনাৰ ৰাজগড় ইয়াতে মই জীৱনৰ বহুত বছৰ পাৰ কৰিলোঁ They told me that I always had to be good, but being good always been problems, it's true. So I learned it, and now I know I don't wanna play God. Maybe I'm crazy, but I'm around, baby, it's true. কিবা ক'বা এইটো মানে অন কেমেৰা মানে হেৰি জাষ্ট মানে কি কয় ফৰ্মেলিটি ঐ বাই বাই ঐ যোৱা ঐ ফোন কৰিবা ক'লে এইখনে আছে আৰু ৰাজগড় ইয়াতে ডাঙৰ হৈছিলোঁ সৰু সুৰাকৈ আৰু টাউনখন আগলৈ আছে মই জাষ্ট আমি মানে জাষ্ট এনিডোখৰতে থাকিলোঁ টাউনখন এইটো ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিম মই ভাবি আছোঁ বহুত দিনৰ মৰাণখন আৰু ৰাজগড়খন ধুনীয়াকৈ এক্সপ্ল'ৰ কৰিম বুলি তো ওচৰতে কি ধুনীয়া জেগা আছেনো তাকে চাম বুলি আপোনালোকক দেখাম বুলি আৰু নিজেও চোৱা নাই আপোনালোকেও দেখাম তো একেদিনাই একেটা কাম কৰিম বুলি ভাবি আছোঁ আৰু এইফালে পূৰা আবেলি বেলি ডুব গৈ আছে তো এইখন ৰাজগড় বজাৰ আচলতে মানে নতুনকৈ ৰাজগড় বজাৰখন মানে পাতি দিলে মানে ইফালে যাওঁ তাকে তো এইফালে যোৱা নহ'ব গাইছ এইফালে সোনকালে পামগৈ সেই পাগল নেকি এইফালে এই লেঙি হৈ এইফালে হেৰি হৈ পিনে উফুলীয়া হৈ পিনে এই গোটেই ৰাস্তাটো বনাই আছে খালি এনেকুৱা বেয়াই ৰাস্তা মানে এইফালে বেছি দূৰহে এইফালে তই কোন নাই আহিছিলি সেই একদম খান্দি যে গোটেই পাগল নেকি
ঐ তুমি ট্ৰিপটো জিৰ' কৰিব জানা নাই অবিনাশ তুমি ট্ৰিপটো জিৰ' কৰিব জানা নাই ট্ৰিপ জিৰ' কৰিব জানা নাই জানা কি তেন্তে চলাব লাগে চলোৱাহে অকল ন অ'কে তো এখন হৈছে ৰাজগড় চাহ বাগিচা এখন ৰাজগড় বাগান গম পোৱা নাই দুইফালে What if I'm not good? What if I'm not good? If you never love me back, What if I'm not good? What if I'm not good? If you never love me back, What if I'm not good? What if I'm not good? If you never love me back, What if I'm not good? What if I'm not good? If you never love me back. এবাৰ আমাৰ ডিজাইন বৰুৱা সৰুৰে জাঙিয়া পিন্ধি মোৰ লগত খেলি গৈছিলে ডিজাইন ল'লা নি আইফোনটো অ' তেৰি চাওঁ পেণ্টটো খুলি দিয়া না